হেল্ল', আজি আমি গাহৰি মাংস কেনেকৈ বনাম দেখুৱাম। তাৰ আগৰ ভিডিঅ'টো ছাগলী মাংস কেনেকৈ বনাই আমি দেখুৱাইছিলোঁ মই। আজি বনাম গাহৰি মাংস। আমি প্ৰথমতে এইখিনি গাহৰি বইল কৰি ল'ব লাগিব। গাহৰি মাংসখিনি যিখিনি তেল আছে সেইখিনি ওলাব। তাৰপিছত আলু কাটি থৈছোঁ, পিঁয়াজ, মছলা দুটা অকল ইউজ কৰিছোঁ। এইখিনি মছলাই এইখিনি ৰচুন আৰু জলকীয়া এইখিনি আমি ক্লিয়াৰ কৰি লৈছোঁ। এতিয়া আমি চৌটো পতাই আছে। এতিয়া আমি তেল ঢালিব লাগিব। আমি চৌত তেল দিছোঁৱেই বৰ্তমান। যেতিয়া তেল বেছি প্ৰয়োগ কৰিব নালাগে, যিহেতু গাহৰি মাংসত তেলটো বেছিকৈ ওলায়। এতিয়া আমি তেলখিনি পকিবৰ কাৰণে অলপ দেৰি ৰ'ব লাগিব। তেলখিনি পকি হৈছে, এতিয়া আমি পিঁয়াজখিনি দিব লাগিব। পিঁয়াজখিনি দিব লাগিব। পিঁয়াজ অলপ ঢালি দিব। পিঁয়াজখিনি দি অলপ লৰাই দিব লাগিব। আৰু ইয়াত আমি এটা মছলা ইউজ কৰিব লাগিব। অলপ ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। মছলা বেছি ইউজ কৰিব নালাগে। তাৰপিছত আমি এভৰিডে মছলা পেকেটটো অলপ দিছোঁ। তাৰপিছত আমি এই মছলাখিনি ইউজ কৰিব লাগিব অলপমান। এতিয়া অলপমান দিলেই হ'ব। অলপ হালধি প্ৰয়োগ কৰিব লাগিব। আমি হালধি দিছোঁ। অলপ এই জলকীয়া ৰচুন আৰু অকল জলকীয়া আছে ইয়াত, অলপমান দিব লাগিব। হাতে চুবলৈ অলপ দিগদাৰ হৈছে। অলপমান দিলে হ'ব। ৰচুন আৰু জলকীয়া যিকেইটা খুন্দা আছে দিছোঁ। এতিয়া আমি পিঁয়াজখিনি লৰাই দিব লাগিব। পিঁয়াজটো অলপ মানে পিঁয়াজৰ কালাৰটো আহিলে ভালে হ'ব। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায়, লাইক আৰু শ্বেয়াৰ এটা কৰিব। আহি থকা ভিডিঅ'ত লোকেল কুকুৰা মাংস কেনেকৈ বনায় দেখুৱাম। ইয়াৰ অলপ পৰিমাণ থৈ দিব লাগিব। অলপ পৰিমাণ থৈ দিব লাগিব, গতিকে পিছত ইউজ কৰিবলৈ পাৰি। এতিয়া আমি মাংসখিনি হেতাত তুলি লৈছোঁ। এতিয়া আমি দিব লাগিব। ইয়াত আমি মাংসখিনি দি দিয়া হৈছে। মাংসখিনি বইল কৰি ল'লে সদায় ভাল হয়। এইখিনি আলু কাটি থৈ দিয়া আছে। সেই মাংসখিনি দিলোঁ। এতিয়া লৰাই দিব লাগিব। মাংসখিনি 10 মিনিট সময় লৰাই থৈ দিব লাগিব। এতিয়া আপুনি মাংসখিনি লৰাই 5 মিনিট সময় ঢাকনখন দি থৈ দিব লাগিব।
10 মিনিট সময় হৈ গ'ল, 5-10 মিনিট সময় হৈ গ'ল। আমি ঢাকনখন উঠাই দিছোঁ। এতিয়া আমি মাংসখিনি আকৌ চাম কেনেকুৱানো হৈছে। এটা ধুনীয়া হৈছে মাংসখিনি। এতিয়া আমি ইয়াত যিমানখিনি বস্তু আছে, এই প্লেটখনত যিমানখিনি বস্তু আছে চব দিব লাগিব। মিক্স কৰি এতিয়া আমি দি দিব লাগিব। এতিয়া আমি এই প্লেটখনতে চব, এই হেতাখনতে আমি চব লৈ লৈছোঁ। এতিয়া আমি দি দিম দি লৰাই দিব লাগিব। মই আগতে কৈছিলোঁ গাহৰি মাংসত সদায় তেলটো কম হ'ব লাগে, কিয়নো গাহৰিত সদায় তেল ওলায়। মই অলপমান দিছিলোঁ, কিন্তু তেল চাওক কিমান তেল ওলাইছে মাংসখিনি। বহুত তেল ওলাইছে, বহুত তেল ওলাইছে মাংসখিনি। এতিয়া আমি ইয়াত আলুখিনি দিম, যিখিনি আমি কাটি থৈ দিয়া আছিলে। আমি এতিয়া এই আলুখিনি ইয়াত দিম। আলুখিনি সিজোতে বেছি টাইম নালাগে, কিন্তু গাহৰি মাংস টাইম লাগে। গাহৰি মাংস সদায় মানুহে 45 মিনিট মাংসটো বনাব লাগে। এতিয়া লৰাই দিছোঁ। মা, দেউতা আৰু দাই বহি আছে, তেওঁলোকে টিভি চাই আছে। অসমীয়া চিনেমা দিছে নেকি চাগে, চাই আছে। লাইক এটা দিব কিন্তু দেই। এইখিনি হ'ব। এতিয়া আমি ইয়াত কেৰাহীখন মানে সৰু হৈছে অলপমান, আমি ঢাকন দি দিম ইয়াত। এতিয়া আমি ঢাকনখন আঁতৰাই দিলোঁ। এতিয়া আমি এই মাংসখিনি চাওঁ কেনেকুৱানো হৈছে। নিমখ এতিয়ালৈকে কিন্তু দিয়া নাই মই ইয়াত নিমখ অকণমানো দিয়া নাই। এতিয়া দিম। এতিয়া আপুনি নিমখ দিব লাগিব ইয়াত। আমি তাত নিমখ, এইখিনি হৈছে নিমখ। মই হাততে লৈছোঁ নিমখখিনি। এতিয়া নিমখ মই দিছোঁ। এটা নিমখটো দিয়া সময়ত এটা পৰিমাণত দিব, কোনটো পৰিমাণত বনাব পৰিমাণত দিয়ে চাব, নহ'লে বেছি হ'ব পাৰে। পৰাপক্ষতটো অলপ কমকৈ দিলে ভাল, কাৰণ কেলৈ নিমখটো যদি কম হয় তেতিয়া আমি লৈ খাবলৈ ভাল হ'ব। কিন্তু বেছি হ'লে মানে নিমখটো বেছি যদি হয় তেতিয়া আৰু মাংস ধুই আকৌ বনাবগৈ লাগিব। সেইকাৰণে নিমখটো কম পৰিমাণে দিব। এতিয়া আমি ইয়াত অলপ পানী প্ৰয়োগ কৰিম। এতিয়া আমি পানী অলপ প্ৰয়োগ কৰিম। এইটো আমি পানী লৈছোঁ। এই পানীটো এই গিলাচটোতে ৰচুন আৰু জলকীয়া খুন্দিছিলোঁ যিহেতু, এতিয়া পানী ইয়াতে গুলি আমি দিয়া হ'ব। এনেকৈ দিম দেই। পানী দিছোঁ, পানীটো অলপ কম পৰিমাণেই দিব। ইয়াৰ পাছত ঢাকন দিব লাগিব। পানীটো দিয়া হ'ল। আমি এতিয়া 10-15 মিনিটমান থ'ব লাগিব ঢাকনখন দি পানি। এতিয়া আমি ঢাকনখন আঁতৰাই দিছোঁ। এতিয়া আমি লৰাই চাওঁ কি হৈছে, মাংসখিনি চাওঁ এবাৰ। ধুনীয়া হৈছে। তো মাংসখিনি হ'ব হৈছেই, আৰু 2 মিনিটমান থৈ দিলে হ'ব। আলু চব ভাগি গৈছে। এইখিনি চব ধুনীয়া হৈছে। ইয়াত বেলেগ একো ইউজ কৰিব নালাগে। মই যিখিনি ইউজ কৰিছোঁ সেনেকৈ বনাই খাওক। বেছি মছলা ইউজ নকৰিব। মছলাটো ইমান ভাল বস্তু নহয়।
এতিয়া আমি অলপ সময়তে বনাম এতিয়া হৈছে বৰ্তমান হৈছে হেল্ল' যিখিনি মাংস মই বনাইছিলোঁ এইখিনি হৈ গ'ল আমাৰ খাব পৰা হৈ গ'ল আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি দিব ভাল পাম আহি থকা ভিডিঅ'টোত লোকেল কুকুৰা মাংসৰ বনাম ঠিক আছে ধন্যবাদ থেংক ইউ